ঠিক আৰু মই ভাবিছিলোঁ অক্টোবৰ মানত গুৱাহাটী যোৱা মোৰ প্ৰগ্ৰেম আছে, জুবিন দাক এবাৰ খুব ওচৰৰ পৰা লগ কৰিম, এবাৰ সাবত মাৰি ধৰিম। খুব হেঁপাহ আছিল যে জুবিন দাক এবাৰ সাবত মাৰি ধৰিম, অলপমান কথা পাতিম, খুব হেঁপাহ আছিল। কিন্তু মোৰ নিচিনা চাগে এনেকুৱা কিমান হাজাৰ লাখ মানুহৰ চাগে সপোন আশাবোৰ চাগে সপোন হৈ ৰ'ল, আশা হৈ ৰ'ল, তেনেকুৱা হৈ গ'ল। এতিয়া আৰু কিনো ক'ম, জুবিন দা যিহেতু আমাৰ মাজত নাই, উপায়ো নাই। ভগৱানে কিয়জনী ভাল মানুহবোৰক কিয় ইমান সোনকালে লৈ যায় বুজি নাপাৰোঁ। 52টা বছৰ জীয়াই থাকিলে, কিন্তু জুবিন দাক 52 বছৰ হোৱা নিচিনা নালাগে, অতি বেছি 20-25 বছৰ হোৱা নিচিনামান লাগে। জুবিন দা যিটো য়ং হৈ থাকে, খুব ভাল মানুহজন, তেখেত পজিটিভ মাইণ্ডৰ মানুহ। যিমানে লাখ কোটি টকা তেখেতৰ নাথাকক কিয়, কিন্তু অহংকাৰ বোলা বস্তু নাই। আজিৰ তাৰিখত মানুহ যেনেকুৱা টকাৰ পিছত ঘূৰি ফুৰি নিজৰ ৰেকৰ্ডবোৰ বেয়া কৰি আছে, দেখি আছে নিউজ পৰ্টেলৰ জৰিয়তে, কোন কেনেকুৱা কিমান দুৰ্নীতি কৰি আছে, ঘৰৰ ওচৰ চুবুৰীয়া আজিকালি টকা পইচাৰ ক্ষেত্ৰত কাক কিমান হেৰুৱাই ফুৰিছে। কিন্তু জুবিন দা সেই ফালৰ পৰা টোটেলি বিপৰীত। জুবিন দা আনক দান কৰে, যিমানে লাখ কোটি টকা সম্পত্তি নাথাকক কিয়। জুবিন দা অহংকাৰ বোলা অকণ মানুহেই বস্তু নাই। জুবিন দা মুঠতে আৰু জুবিন দা বুজাব নোৱাৰিম। সঁচাই দেই, একদম মানে মুখত আজি কি আহিছে কি কৈছোঁ নাজানো আৰু। কিবা যদি ভুলো হৈছে ৰাইজে মাফ কৰি দিব। মই একো গমেই পোৱা নাই কি কৈ আছোঁ, মই টোটেলি গম পোৱা নাই। মানে মোৰ এটাই আশা আছিলে, জুবিন দাক এবাৰ লগ কৰিব বিচাৰিছিলোঁ আৰু কথাও পাতিছিলোঁ, কিন্তু সেই আশাটো নহ'ল আৰু সেইটোৱে বহুত দুখ থাকি গ'ল। এনেকুৱা কিমান লাখ ব্যক্তি মানুহৰ সপোন হৈ গ'ল নাজানো। কিন্তু এতিয়া কৈছোঁ, জুবিন দা য'তেই আছে শান্তিত থাকক বুলিনো কেনেকৈ ক'ম। জুবিন দা শান্তিত থাকক বুলিনো কেনেকৈ ক'ম। কিন্তু তেওঁ আত্মাই যাতে সদগতি লাভ কৰক, সেই আকাশখনৰ পৰা যাতে আমাক চাই থাকক, আমাৰ সেই মানুহখিনিক যাতে নতুন আকৌ গানৰ পোহৰ দি থাকে সেই আকাশৰ পৰাই যাতে, সেইটোৱে বিচাৰিছোঁ। লাখ লাখ গান জুবিন দাৰ। বাকী জুবিন দা আজি শেষ হৈ গ'ল 19 ছেপ্টেম্বৰ 2025 দিনৰ 2 বজাত। নিউজ পৰ্টেলত ভিডিঅ'ছ খবৰবোৰ পাই আছিলোঁ, বিশ্বাস হোৱা নাছিল, কিন্তু নাই, মুখ্যমন্ত্ৰী মহোদয়েও ক'লে। বাকী চালোঁ, হয় জুবিন দা শেষেই আৰু শেষ, সকলোকে কন্দুৱাই গুচি গ'ল। কিন্তু এটাই প্ৰশ্ন, মানুহ কিয় আমি জাতিটো হৈ জন্ম হৈছিলোঁ, কিয় মানুহ জাতিটো দিলা প্ৰভু? তুমিতো আমাক গৰু ম'হ কুকুৰ মেকুৰী ছাগলী এইবিলাকেই আমাকতো সৃষ্টি কৰাৰ হিচাপততো আমাক তোমালোকে চজিব পাৰিলা হয়, কিন্তু আমাক কিয় মানুহ জাতিটোলৈ ৰূপান্তৰ কৰিলা? বাকী জুবিন দা ভালে থাকক, গৰিমা বৌ ভালে থাকক, পজিটিভ থাকক। এতিয়া গৰিমা বৌ অকলশৰীয়া নহয়, সকলো আছে। জুবিন দাৰ ফেন ক্লাবটোৱে ভালে থাকক, বৌক সাহস দিয়ক, সেইটো বিচাৰিছোঁ। অসমবাসী সদায় আছোঁ বৌৰ লগত, জুবিন দাৰ লগত।